মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া অকণমান ওলাই আহিছোঁ বা আৰু মই আবেলি টাইম যিহেতু কিনো কৰিম অকণমান ওলাই আহিছোঁ। তাকে কি কৰোঁ কি নকৰোঁ আপোনালোকক সকলো দেখাই থাকিম, তেনেহ'লে আপোনালোকে চাই থাকক। হেল্ল' গাইজ, আমি ভণ্টিয়ে মই দুইজনী ওলাই আহিছোঁ অকণমান। এতিয়া আবেলি টাইম যিহেতু ঘৰৰ ওচৰতে আৰু অলপ ওলাই আহিছোঁ। আমাৰ গাঁওখন অকণমান দেখাম আজি আপোনালোকক, বাকী ক'ব আৰু এইখিনিয়ে ক'ব পাৰিম নেকি? আৰু কৰিব নাই আপোনালোকক আজি আমাৰ গাঁওখনো দেখাওঁ বুলি ভাবিছোঁ থুলমূলকৈ, কি কিনো পাৰোঁ। এতিয়া পূৰা পাপাই হাল বোৱাই আছে, তাকো আপোনালোকক দেখাই দিওঁ। যি পাৰোঁ চব এফালৰ পৰা দেখাই যাওঁ, আপোনালোকে চাই থাকিব। গাঁৱলীয়া পৰিৱেশ ভিডিঅ'টো যে কৰিম বুলি ভাবিছিলোঁ, ৰাস্তাত মানুহ লগ পাই পাহৰিয়ে থাকিলোঁ। ভাবিলোঁ আপোনালোকৰ লগত অকণমান কথাকে পাতোঁ। এইফালে যোৱা কথা আছে নহয়, নাযাওঁ নেকি? এই ধাৰণি পথাৰ দেখাই দে। বেক কেমেৰা কৰিবলৈতো যিহে কেমেৰামেন আনিছোঁ, দেখাই দে। ধাৰণি পথাৰ গাঁওখন দেখাম বুলি কৈ এতিয়ালৈকে মই একোৱে দেখা নাই। এইফালে গ'লেহে বিল চিলবিলাক দেখাব পাৰিম। এতিয়া কেনেকৈ যাম? আছে হাল লৈছে, পৰিৱেশ দেখাই দে। এতিয়া খেতি চিজন, গাঁৱৰ জেগা দেখাই দে। দেখাইছোঁ এইফালে এইবিলাক ধাননি পথাৰ, গোটেইখন সেউজীয়া সেউজীয়া পৰিৱেশ। এফালে এইবিলাক হাল বাই থৈ দিছে। এতিয়া যিহেতু খেতিৰ চিজন আৰু ভাবিলোঁ সন্ধিয়া অকণমান ওলাই আহোঁ, কিনো কৰিম। ঘৰত সোমাই আমনি লাগে, সন্ধিয়া যিহেতু আজৰি সময়। এনে ঘৰটো কমপ্লিট হৈছেগৈ আৰু ন? এতিয়া ইয়াত পাপাই হাল বোৱাই আছে, আমি ভাবিলোঁ তাকে অকণমান চাবলৈও আহোঁ আৰু সন্ধিয়া অকণমান খোজ কঢ়াও হ'ব। তেনেকৈ মোৰ ডেইলি ব্লগ দিবলৈ হোৱাই নাই। এতিয়া যিহেতু কি খেতি কৰে নাজানো আৰু হাল বোৱাই থৈছে, তাকে বোলো ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। মোৰ মাতটো তেনেকৈ নোলায়, এনেই মোৰ মাতটো ডাঙৰেই, কিন্তু ভিডিঅ'ত কি নোহোৱা লাজেই লাগে নে কিয়ে নে নাজানো, মই কথাবিলাক ক'বই নোৱাৰোঁ। এইফালে আমাৰ বাইদেউ গৈ আছে। এতিয়া আহিছোঁ মানুহ এঘৰলৈ। চব মানুহৰ ওচৰত কেমেৰাটো উলিয়াবলৈ বৰ ভাল নালাগে। ফুলনিখন দেখি ভিডিঅ'টো নকৰাকৈ থাকিব নোৱাৰিলোঁ। ভাবিলোঁ অকণমান ভিডিঅ' এটাকে কৰি লওঁ। কেইজোপা মানে ফুল আছে, তাকে ভাবিলোঁ ভিডিঅ'টো কৰি লওঁ আৰু আপোনালোককো দেখাওঁ। কি ফুল নাজানো, কিন্তু দেখি ভাল লাগিছে। নাম নাজানো আৰু এইটো কি ফুল নে কি লতাই নে কি নাজানো আৰু দেখিছোঁ, বছ ভিডিঅ'টো কৰি লৈছোঁ। নাম কি নাজানো, আপোনালোকে নামটো জানে যদি কমেণ্ট কৰি জনাবচোন। দেখি ভাল লাগিল কাৰণে আৰু য'ত যি পাইছোঁ ক্লিপবিলাক লৈ লৈছোঁ আৰু নাজানো, মই চবৰে ফুলৰ ক্লিপ লোৱাতহে ব্যস্ত হৈ গৈছোঁ। য'ত যি ফুল দেখিছোঁ বছ অকণমান ভিডিঅ' কৰি ৰাখি গৈছোঁ। গছবিলাক কেনেকৈ লৰিছে, কেনেকৈ বতাহ আহিছে, কেনেকুৱা দেখাই দিছোঁ, কেনেকুৱা আন্ধাৰ তৎক্ষণতে কেনেকুৱা সন্ধিয়া কৰি দিলে। বতৰটো বেয়া হৈ গ'ল, বতৰটো বেয়া হৈ কাৰণে সন্ধিয়া ঘূৰি আহিবলগীয়া হ'ল। বেলেগ এদিন নাখাম ভালকৈ, অকণ সোনকালে। বৰষুণো পৰিছে। ঘৰ আহি পোৱা বহুত সময় হ'ল, কিন্তু ভিডিঅ'হে কৰা হোৱা নাছিল। ঘৰ আহি পালোঁ, যিহেতু বৰষুণ দিছিল। ঘৰ আহি পাই ফ্ৰেছ হৈ চাহ তাহ খাই মেলি আজৰি হৈ ভাবিলোঁ এতিয়া সন্ধিয়া সৈতে ৰাতিয়ে হ'ল আৰু ভাবিলোঁ এতিয়া ভিডিঅ'টোকে কৰি লওঁ। চব যিহেতু কামে কামে ব্যস্ত হৈ আছে, মই অকলে আছোঁ। মই যিহেতু বেকাৰ আৰু ভাবিলোঁ মই এতিয়া ভিডিঅ'টোকে কৰি লওঁ। তাকে মই কিনো কওঁ ভাবিছোঁ। আজিলৈকে মই যিহেতু ডেইলি ব্লগ দিয়া নাই, যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিম। আৰুনো বিশেষ কি কওঁ ভাবিছোঁ।
ভাবিবলগীয়া হৈ গৈছে কোনটোৰ পিছত কোনটো কথা কওঁ মাইণ্ডত নাহে যেতিয়া ভিডিঅ'টো দিয়া হৈ যায় তাৰপিছতহে মনলৈ আহে প্ৰথমতে চাগে চবৰে এনেকুৱা হয় নেকি নে মোৰে ক্ষেত্ৰত এনেকুৱা হৈছে মই তাত মাথাটোত একো নাই বেয়া কথা ব্ৰেইনটোত গোটেই ভৰি আছে কিন্তু ভাল কথা এটা ব্ৰেইনটোত নাহে যদিহে আপোনালোকে ভাল পায় মই ডেইলি ভ্লগ দিবলৈ চেষ্টা কৰিম দিনটোত কি কৰোঁ কি নকৰোঁ দিনটোনো কেনেকৈ কটাওঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম তেনেহ'লে আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ